সকলোকে স্বাগতম জনাইছোঁ আৰু এটা অন্য ভিডিঅ'লৈ। আৰু আজি মই উপস্থিত হৈছিলোঁ গৈ আইফেল টাৱাৰ। আৰু আইফেল টাৱাৰ বনাইছিলে দুগদুগীৰ স্বত্বাধিকাৰী উৎপল বনিয়াদেৱে। আৰু উৎপল বনিয়াদেৱৰ ঘৰ হৈছে ৰন্থলী। সকলোৱে জানে দুগদুগীৰ ব্ৰাঞ্চ আমাৰ নগাঁও, তেজপুৰ, গুৱাহাটী আৰু বহুতো অন্য জিলাত আছে। আৰু তেওঁ নিজাববীয়াকৈ এভাগ পূজা পাতে আৰু সেই পূজা ভাগৰ বিশেষ আকৰ্ষণ হৈছে তেওঁৰ দেৱীজনাক যিসমূহ অৰ্ণামেণ্টছ পৰিধান কৰোৱা হয় সেইসমূহ একদম খাটি সোণৰ হয়। আৰু তেওঁৰ এই পূজাৰ আমাৰ পৰা যথেষ্টখিনি দূৰ যদিও এবাৰো অহা হোৱা নাছিলে, প্ৰথমবাৰৰ কাৰণে মই আহিছোঁ। আৰু তেওঁ বনাইছিলে আইফেল টাৱাৰ। সিটো ছাইডে বনোৱা হৈছে পেৰিছ অলিম্পিকৰ এটা ছুইমিং পুল আৰু কিছুমান লোগো দি পেলাই বনোৱা হৈছে পেৰিছ অলিম্পিকৰ সাদৃশ্য ৰাখি পেলাই। আৰু এয়া হৈছে উৎপল বনিয়াৰ পূজাৰ দেৱী প্ৰতিমা। আৰু মই অকণমান জুম কৰি দেখাই দিম, আপোনালোকে চাওক কিমান সুন্দৰকৈ অসমীয়া গহনা পৰিধান কৰা হৈছে। যিহেতু তেওঁ অসমীয়া গহনাৰ বিপণীৰ স্বত্বাধিকাৰী, সকলোৱে পৰিচিত, সকলোৱে জানে। আৰু মই জুম কৰি দেখাই দিম, আপোনালোকে চাব তেওঁলোকক দেৱী প্ৰতিমাক যিসমূহ অলংকাৰ পৰিধান কৰোৱা হৈছে সেই সকলো হৈছে একদম পিয়ৰ কেঁচা সোণৰ। আৰু এইপিনে বনোৱা হৈছিলে পেৰিছ অলিম্পিকৰ লগত খাপ খোৱাকৈ এইপিনে ছুইমিং পুল। আচলতে এইটো ছুইমিং পুল বনাইছিলে তেওঁলোকে। আচলতে ঠেলা হেঁচা হোৱাৰ কাৰণে মই ভিডিঅ'টো ভালকৈ প্ৰস্তুত কৰিবলৈ নোৱাৰিলোঁ। আৰু দীঘল ভিডিঅ' বনালে আপোনালোকে নাচায়, সেইটো কাৰণে ভাবিলোঁ খুব কম সময়ৰ ভিতৰতে ভিডিঅ' এটা প্ৰস্তুত কৰোঁ। লাভলীনা বৰগোহাঁই, আমাৰ অসম গৌৰৱ, অলিম্পিক, এয়া দেখিছেনে? আৰু এয়া হৈছে অলিম্পিকৰ লগতো তেওঁলোকে ইয়াত প্ৰস্তুত কৰি দিছে, মানে অলিম্পিকৰ লগত সাদৃশ্য ৰাখি। আমি যেতিয়া গৈছিলোঁ তেওঁ পূজাতেই বহি আছিলে। এয়া দেখিছেনে? অসমীয়া গহনা পৰিধান কৰোৱা হৈছে দেৱী মাক। আৰু হাতত পিন্ধোৱা হৈছে মুঠি খাৰু। এইপিনে মহিষাসুৰকো পিন্ধোৱা হৈছে অসমীয়া গহনা আৰু বাকী দেৱ দেৱীসমূহকো পিন্ধোৱা হৈছে অসমীয়া গহনা। আৰু এয়াই হৈছে তেওঁৰ বৈশিষ্ট্য, যিহেতু তেওঁ এই ব্যৱসায়ৰ যোগেদি এটা উন্নত মানদণ্ডৰ এটা স্থান লাভ কৰিবলৈ সক্ষম হৈছে। আৰু সেইটো কাৰণে তেওঁৰ দেৱী প্ৰতিমাক তেওঁৰ সেই অলংকাৰৰ জৰিয়তে ৰাইজৰ সন্মুখলৈ আগবঢ়াই লৈ আহিছে। আৰু ইয়াতে আগদিনাখন হৈছিলে, আমি যোৱাৰ আগদিনা আছিলে নাম আৰু পিছদিনা আছে ৰাস। ইয়াতে ৰাস অনুষ্ঠিত কৰা হ'ব। আৰু আমি তাৰ পৰা উভতি আহি গৈছিলোঁ মোৰ বান্ধৱীৰ এখন ৰেষ্টুৰেণ্ট, মই আগতেও দেখুৱাইছোঁ, শ্যাম ফাষ্ট ফুড, নমিতাৰ। আৰু আহি পেলাই তাত এক কাপ কফি খাই ঘৰমুৱা হ'লোঁ। ভিডিঅ'টো চাই আপোনালোকে কেনেকুৱা পালে লাইক কমেণ্ট এটা কৰিবলৈ নেপাহৰিব। আৰু পূজাৰ বতৰ যিহেতু আছিলে, যথেষ্ট সংখ্যক মানুহ আছিলে ৰেষ্টুৰেণ্টত। আৰু নমিতাৰ সকলোৱে ৰেষ্টুৰেণ্টখন আছে বুলি গম পায়, মোৰ আগৰ ভিডিঅ' যিসকলে চাইছে গম পাইছেই। সকলোৱে আহিব, এটা কম মূল্যত বহুত ধুনীয়া খাদ্য তাত প্ৰস্তুত কৰা হয়। সকলোকে আহ্বান জনালোঁ যেন তালৈ আহে। আজিলৈ ইমানেই, ধন্যবাদ।